ৰিয়ান পৰাগক বোলে আমাৰ অসমৰ মানুহে বেয়া পায়, আমি বেয়া পাওঁ, আমি সকলোৱে বেয়া পাওঁ। সেইবাবে ৰিয়ান পৰাগক আমি ট্ৰল কৰি আছোঁ। IPL খেলি আছে ৰাজস্থান ৰয়েলছৰ হয় আমাৰ অসমৰ ৰিয়ান পৰাগৰ কথা কৈ আছোঁ। ওলাইছে ন, কালি পৰা ফেচবুকত বেছিকৈ ওলাই আছে। বিভিন্নজনে ট্ৰল কৰি আছে বাৰু, সমালোচনা কৰি আছে। তাৰ মাজতে একাংশই ওলাইছে যে অধিকাংশই বোলে ৰিয়ান পৰাগক বেয়া পায়। চাওক, প্ৰথম কথা কৈছোঁ, অসমৰে হয় ৰিয়ান পৰাগ, গুৱাহাটীৰে হয় ৰিয়ান পৰাগ, এজন উদীয়মান ক্ৰিকেটাৰ। বহুত বছৰৰ মূৰত আবু নেছিমৰ পাছত আমি পালোঁ এজন প্লেয়াৰ যাৰ নাম ৰিয়ান পৰাগ। ক্ৰিকেট খেলিছে, ইণ্ডিয়ান টীমত যোৱাৰ সম্ভাৱনা এটা আছে। ৰিয়ানক লৈ আমাৰ সকলোৰে বহুত আশা। আমি যাওঁ ষ্টেডিয়ামত, বৰ্ষাপাৰা ষ্টেডিয়ামত যে ৰাজস্থান ৰয়েলছৰ যে খেল হৈছে, কাক চাবলৈ আপোনালোক মানুহ আহিছে বুলি ভাবিছে? বেলেগ বিদেশৰ ইমান প্লেয়াৰ্ছক চাব আহিছে বুলি ভাবিছে নেকি আপোনালোকে? 80% মানুহ আহিছে ৰিয়ান পৰাগৰ খেল চাবলৈ। বুজি পাইছে? ৰিয়ান পৰাগৰ খেল চাবলৈ আহিছে। তাত মানুহে কৈছে, কিছুমান মানুহে লিখিছে যে ৰিয়ান পৰাগক এতিয়া সমালোচনা কৰি আছে, ৰিয়ান পৰাগে ভাল নাই খেলা বুলি। কিছুমান এনেকুৱা ধৰণৰ শ্বট খেলি আউট হৈছে যে যিহেতু আমি ভাল পাওঁ, আমি বিচাৰোঁ ৰিয়ানে ইণ্ডিয়ান টীমত চিলেক্ট হওক, ৰাজস্থান ৰয়েলছৰ টপ ৰান স্ক'ৰাৰ হওক। সেইকাৰণে সমালোচনা কৰোঁ। এই সমালোচনাক ইতিবাচক দৃষ্টিভংগীৰে ৰিয়ানে লওক। তাক যদি মানুহে যদি এনেকুৱা নিগেটিভভাৱে লয় যে ল'ৰাটোক আচলতে চবেই বেয়া পায়, আৰে ঘৰত ল'ৰা এটা যদি পঢ়া শুনাত বেয়া, তাক মাক বাপেকে কিয় কৈ থাকে যে পঢ়া শুনা কৰ, ভালকে কৰ। তাক বেয়া পায় কাৰণে কয় ভাবিছে নেকি? তাক ভাল পায় কাৰণে কয় যাতে সি ভালদৰে পঢ়া শুনা কৰি নিজৰ কেৰিয়াৰটো আগুৱাই লৈ যাব পাৰে। প্ৰায় 50খন খেল খেলিছে ৰিয়ান পৰাগে, এতিয়ালৈ 500 জাষ্ট স্ক'ৰ হৈছে, 500+ স্ক'ৰ হৈছে। আমি বিচাৰিছোঁ ৰিয়ান পৰাগৰ প্ৰায় 2500তকৈ বেছি ৰান হ'ব লাগিছিলে, কিন্তু হোৱা নাই বৰ্তমানলৈ। কিন্তু কিবা এটা যোগ্যতা আছে, সেইবাবে ৰাজস্থান ৰয়েলছে বৰ্তমানলৈ ৰিয়ান পৰাগক তেওঁলোকৰ লগত ৰাখিছে। কিন্তু যিদৰে সফল হ'ব লাগিছিলে, বৰ্তমানলৈ সফল হ'ব পৰা নাই। এইটো কথা ওলাইছে ছ'চিয়েল মিডিয়াত যে ট্ৰল কৰিছে বহুতে। থাকিল কথা, কোনে ট্ৰল কৰিছে? অডিয়েন্সে ট্ৰল কৰিছে। আৰু আপোনালোকে মানা কৰিব নোৱাৰে, অডিয়েন্সে ট্ৰল কৰিব, অডিয়েন্সে সমালোচনা কৰিব, ৰাইট আছে, অধিকাৰ আছে, অসমবাসীৰ অধিকাৰ আছে, মোক সমালোচনা কৰাৰ অধিকাৰ আছে, সকলোকে সমালোচনা কৰাৰ অধিকাৰ আছে। যদি তেওঁ কিবা এটা কামত যদি তেওঁ নাম কৰি আছে তেতিয়া, আৰু ৰিয়ানে নাম কৰিছে, ভাল খেলিছে, তাৰ বাবে আজি বহুত বছৰৰ মূৰত আবু নেছিমৰ পিছত এনেদৰে এটা প্লেয়াৰ আমাৰ অসমৰ পৰা যাৰ আমি সম্ভাৱনা দেখিছোঁ নেশ্যনেল ক্ৰিকেট টীমত যাব। কিন্তু তাৰ মাজতে কিছুমান কথা, এনেকুৱা ধৰণৰ কথা, এতিয়া সৰু ল'ৰা কৈছে 4টা 6 মাৰিম বুলি মই সপোনত দেখিছোঁ। আমি বিচাৰোঁ 4টা নালাগে, 6টা 6 মাৰক। কিন্তু ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰক কিবা এটা বস্তু লিখিলে, টুইট কৰি দিলে, কিবা কৰিলে, তাক লৈ মানুহ একাংশ ৰৈ থাকিব। আৰু আপোনালোকে কাকো মানা কৰিব নোৱাৰে। মই কৈছোঁ কাকো মানা কৰিব নোৱাৰে। পিপল উইল ক্ৰিটিচাইজ, কিন্তু সেই ক্ৰিটিচিজমক কিদৰে ৰিয়ানে ল'ব পাৰে সেইটোহে ইম্পৰ্টেণ্ট হ'ব। কাৰণ যদিহে ৰিয়ানে ভাবে যে অসমবাসীয়ে তাক বেয়া পাই ট্ৰল কৰিছে, তেতিয়াহ'লে ভুল হ'ব। অসমবাসীয়ে ভাল পায়, সেইবাবে ৰিয়ানক লৈ যে 2 লাইন যে লিখিছে, আমি যে এটা কথা কৈছোঁ কিয়? কাৰণ ৰিয়ান পৰাগক আমি ভাল পাওঁ। আমি বিচাৰিছোঁ ৰিয়ান জাকত জিলিকা হওক। ৰিয়ানে এটা 6 মাৰে, সেইদিনা যে 2টা 6 মাৰিলে, কাৰ ভাল লগা নাই? আমাৰ ভাল লগা নাই নেকি? ৰিয়ান আউট হৈ যাওঁতে আমাৰ বেয়া লাগিছে, কাৰণ আমি বিচাৰিছোঁ ৰিয়ানে আৰু 6 মাৰক, ৰিয়ানে 50+ স্ক'ৰ কৰক, 100 মাৰক, চেঞ্চুৰী মাৰক। ৰিয়ানে সেই পাৰফৰ্মেঞ্চটো দিব পৰা নাই। এনেদৰে কিমান দিন চান্স পাব? সদায় নাপায় না। আজি 50+ মেচ তেওঁ খেলিছে, কালি হয়তো নাপাব পাৰে। সেইবাবে মানুহে জীৱনত চান্স বহুত কম পায়, আৰু যিমান কম চান্স পায় মানুহে সেই অপৰচুনিটিটো মানুহে গ্ৰেব কৰিব লাগিব, মানুহে ল'ব লাগিব। এতিয়া মই কোনো ক্ৰিকেটাৰ নহয়, আপোনালোকে ভাবিছে মই কৈ আছোঁ, মই কোনো ক্ৰিকেটাৰ নহয়, কিন্তু মই এজন অডিয়েন্স হয়, মই এজন দৰ্শক হয়। আৰু এজন দৰ্শকে বিচাৰে, যেতিয়া আমি কাৰোবাৰ ফেন হওঁ, আমি বিচাৰোঁ যে মানুহজনে ভাল খেলক, উঠি অহা ল'ৰা এটা আগবাঢ়ি আহক, ভালকৈ খেলক। সেইবাবে এই সমালোচনা, সকলোৱে সমালোচনা কৰিছে, অধিকাংশ লোকে সমালোচনা কৰিছে। লাভলীনা বৰগোহাঁইকো সমালোচনা কৰিছিলে অধিকাংশ লোকে। তাৰ পাছত কি হ'ল? লাভলীনা বৰগোহাঁই ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছেনে নাই? শচীনকো সমালোচনা কৰিছিলে। বিৰাট কোহলি এটা সময়ত লাইফৰ কিমান বেয়া ষ্টেজত পাৰ হৈছিলে, চেঞ্চুৰী অহা নাই কিমান দিনলৈ, বিৰাট কোহলিৰ এগেইনষ্টতো কিমান লিখিছিলে মানুহে, কিন্তু বিৰাট কোহলি পজিটিভলি ল'লে, সেইটো নিগেটিভলি নল'লে। তাৰ বাবে আজি বিৰাট কোহলি হয়।
সো আমি বিচাৰিছোঁ ৰিয়ান পৰাগ এই যে আপুনি এই যে মানুহে আপোনাক ক্ৰিটিচাইজ কৰিছে সমালোচনা কৰিছে আপুনি ভাল খেলা নাই আপুনি খেলিছে কিন্তু আপুনি আমি যিটো আশা কৰিছোঁ আমি তো বিচাৰোঁ ন আপুনি ভাল খেলক আপুনি 50+ স্ক'ৰ কৰক আপুনি 100+ স্ক'ৰ কৰক আপুনি প্ৰতি 3খন মিনিটত মিনিমাম এটা 50 মাৰক আমি বিচাৰিমেই কাৰণ আপুনি আমাৰ অসমৰ ল'ৰা সৰু যে ক্ষমা কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত কিয় ৰাইজ আহিছে ৰিয়ান পৰাগৰ বাবে আহিছে এইটো কোনোবাই মানক বা কোনোবাই নামানক মই আশা কৰিছোঁ ৰিয়ান জাকত জিলিকা হওক ভাৰতীয় দলত স্থান পাওক ৰাজস্থানৰ ৰয়েলছৰ হৈ তেখেত আৰু নাম কৰক আৰু এই যি সমালোচনা চলিছে ছ'চিয়েল মিডিয়াত তাক ৰিয়ান পৰাগে পজিটিভলি লওক ধন্যবাদ